ইমান ধুনীয়াকৈ এতিয়া পানী দি আছে চাওকচোন। তো বন্ধুসকল এইপিনে লৈ ল'লোঁ ঝাল চানা, এইপিনে আমাৰ এইজনী ঝাল চানা খাবলৈ পূৰা উৎপাত। সকলোকে নমস্কাৰ জনাই মই ৰেডিপে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো খবৰ খাতি ভালে চাগে, মোৰো ভালে আছোঁ। পোনপ্ৰথমতে সকলোকে দুৰ্গা পূজা শুভেচ্ছা জনালোঁ আগতীয়াকৈ। আৰু আজি যিহেতু 20 তাৰিখ আৰু 21 তাৰিখে আপোনালোকে ভিডিঅ'টো চাই আছে, তো 21 তাৰিখৰ পৰা ক'বলৈ গ'লে দুৰ্গা পূজা ষ্টাৰ্টেই হ'ব বুলি ক'ব লাগিব। আৰু এতিয়া মই বৰ্তমান ড্ৰপ মাৰিবলৈ ৰেডি হৈ আছোঁ। এইপিনে দেখিবলৈ পাইছে ত্ৰিপালখন পিন্ধি আছোঁ, যিহেতু ড্ৰপ নিতিতিবলৈ পেনত। আৰু এইপিনে স্পেয়াৰটো আছে, এইপিনে ড্ৰপ ঘলি থৈ দিয়া আছে। আৰু এইপিনে আমাৰ তেখেতে মানে কাপোৰ ধুই আছে এতিয়া ধুনীয়াকৈ, যিহেতু পূজা চূজা চাব যাব লাগিব ন, সেয়েহে আৰু এতিয়া বাগানখন যিহেতু ড্ৰপ মাৰিলোঁ, কাইলৈৰ পৰা পূজা হ'ব, পূজা চাবলৈ যাব লাগিব, আপোনালোক ভিডিঅ' বনাই দেখাব লাগিব। সেয়েহে মানে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, অকণমান মৰম দিব বুলি আশা কৰিলোঁ, উৎসাহ পাম আৰু। তো গতিকে ব'লক আজি ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰি দিছোঁ। বন্ধুসকল এতিয়া ড্ৰপ চৰপ মাৰি ধুনীয়াকৈ হৈ গ'ল, হোৱাটো নাই আৰু আছে 2 স্পেয়াৰমান। আৰু এতিয়া কাৰেণ্টটো নাই, মানে স্পেয়াৰটো চাৰ্জ নাই, যিহেতু চাৰ্জ কৰিলেহে তাৰমানে মেচিনটো চলে, বেটেৰী চিষ্টেম যিহেতু আজিকালি বেটেৰী পৰাই মাৰিব পাৰে। আৰু এতিয়া মই এনেকৈ ভিতৰত অকণমান ৰেষ্ট ল'বলৈ আহিলোঁ। আৰু এইপিনে আমাৰ কেণ্ডি শুই আছে ধুনীয়াকৈ। এই কেণ্ডি অকণমান চুইব নাপায় ইয়াক, মোক বহুত খং উঠেই, আৰু আমাৰ এইপিনে মেডামে ঘৰবোৰ সাৰি আছে। ঐ কেণ্ডি, ৰামি না গা ধুব লাগে দেই, গা ধুব লাগে, পূজা আহি আছে। তো বন্ধুসকল এতিয়া যিহেতু কাম কৰি থাকোঁতে এইপিনে আমাৰ চাচা আহিলে ঝাল চানা আৰু এইপিনে আইচক্ৰীম লৈ আহিছে, তাকে 20 টকা এটা ঝাল চানা लो बोले। कहाँ से आप चाचा? नमसाई से। इतना दूर से पूरा पैदल मार के आ रहा है ना, क्या बोलेगा, रास्ता भी बहुत खराब है ना। তো এইপিনে 20 টকাৰ ঝাল চানা বনাই লওঁ, ধুনীয়াকৈ চাহ পানী লগত খাব লাগিব। আৰু ময়ো এইপিনে দেখিবলৈ পাইছে 20 টকা ঝাল চানা লৈ ল'লোঁ। এইপিনে আমাৰ মইনা কলিজাক ক'লোঁ কি পানী এগিলাচ দি দিয়া, তো এইপিনে পানী এগিলাচ খালে। আৰু এইপিনে আমাৰ দাদা এজনো নিবলৈ আহিছে ঝাল চানা 20 টকা। আৰু এইপিনে দেখিবলৈ পাইছে চাচাই ধুনীয়াকৈ পানী খাই আছে, এইপিনে মই ঝাল চানা লৈ ল'লোঁ। তো বন্ধুসকল এইপিনে লৈ ল'লোঁ ঝাল চানা, এইপিনে আমাৰ এইজনী ঝাল চানা খাবলৈ পূৰা উৎপাত। আৰু লৈ ল'লোঁ এতিয়া চাহৰ লগত ধুনীয়াকৈ দবাই দিওঁ ধুনীয়াকৈ। আৰু বন্ধুসকল এইপিনে দেখিবলৈ পাইছে এই ফুলজোপি কেনেকৈ ইমান ধুনীয়াকৈ লতা বগাই আছে, আৰু ওচৰত এনেকৈ ফুলি আছে চাওকচোন। এই ফুলটো কি নাম কয় আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি দিবচোন। ধুনীয়াকৈ ঝাল চানাখিনি প্লেটত, আৰু এইপিনে চাহ, লাল চাহ, আৰু এইপিনে আমাৰ এইজনী খাই আছে। কেনেকুৱা টেষ্টি না, মজা। কিন্তু নিমখ হ'ব লাগিছিলে ন, তো নিমখ অকণমান দিয়া হ'লে ভাল লাগিলে হ'লে। তো অকণমান টেষ্টিং কৰি চাওঁ। মজা লাগিছে, তাকে নেমু দিয়া হ'লে আৰু বেছি ভাল লাগিলে হ'লে। চাওকচোন বন্ধু হৈ গ'ল, কেণ্ডিয়ে উঠোনিতে ওলাই যোৱা ফুৰিবলৈ গৈছিলে, এতিয়া মাৰিম বুলি কেনেকুৱাকৈ আহিছে। চাব দেই এতিয়া, এক চাব দেই, পিটুং ইয়াক, যা মোৰ ওচৰত নাহিবি, পিটিম ইয়াক এতিয়া, এতিয়া চাব দেই কেনেকৈ মৰম লগাইছে চাওকচোন। পিটিম এতিয়া চাং, টিকাটো কত দেই, হা অ' কেণ্ডি, এই ক'ত গৈছিলি? মৰম লগাইছে, ভোক লাগিলে দিং এক টিকাতে দিং। এতিয়া বন্ধুসকল সন্ধিয়া হৈ গ'ল, আৰু এইপিনে দেখিবলৈ পাইছে আমাৰ মইনা কলিজা দি আছে, এইপিনে কবিত পানী দেখিবলৈ পাইছে, এইপিনে কবিবোৰ লগাই থৈ দিয়া আছে। এতিয়া অকণমান ডাঙৰ হৈছেগৈ, যিহেতু পচোৱা সময়ত আপোনালোকক দেখাইছিলোঁ, অকণমান মানে ভিডিঅ' কৰি কিনে দেখাইছিলোঁ। সেই কবি পুলিখিনি এয়া বেছি নেবাছিলে, যিহেতু খাৰ পৰি কিনে মৰি থাকিলে। আৰু এতিয়া কবি পুলিবোৰ বৰ্তমান এনেকুৱা হৈ আছে, অকণমান বেমাৰী হৈ আছে, যিহেতু ভালকৈ চফা কৰি দিয়া নাই, সাৰটো পোৱা নাই। আমাৰ এই মাটিডোখৰ বেছি সাৰ নহয় যিহেতু। আৰু এনেকৈ ঘৰতে অকণমান এইপিনে লাই অকণমান লগাই থৈছোঁ, আৰু এইপিনে কবি অকণমান, আৰু এইটো চাইডে লগাই থৈছোঁ এয়া মূলা এনেকৈ লগাই থৈছোঁ। আৰু সেইপিনে দাংবাদী ফ্ৰেঞ্চবিন আছে, এইফালে এখেতে দি আছে পানী। ইয়াত চাওকচোন
সন্ধিয়া সময়ত এনেকৈ পানী দিলে মানে তেতিয়া কবিবোৰ ভাল হয়, ডাঙৰ হৈ আহে লাহেকৈ। এতিয়া এইবোৰ হাবি হৈ আছে মানে অকণমান বন উঠিছে, এইবোৰ এতিয়া ধুনীয়াকৈ পিছত মানে আৰু দুদিনমান পিছত চাফা কৰিব লাগিব, এইবোৰ কোৰ মাৰি দিব লাগিব ধুনীয়াকৈ, এইবোৰ তেতিয়া অকণমান আৰু ডাঙৰ হ'ব জল্দি মানে। অকল যিহেতু এনেকৈ ঘৰত লগোৱা চব্জি খাবলৈ এটা মজা বেলেগ, যিহেতু আমি একদম পূৰা অৰ্গেনিক সাৰবোৰ দিওঁ, গোবৰ সাৰ দিওঁ। ইয়াতে গোবৰ সাৰ আমি এনেকৈ টিঙতে থৈ দিওঁ, দেখাইছিলোঁ ন, টিং চিটাতে এনেকৈ পেলাই থৈ, যিহেতু ঘৰত গৰু আছে। তাৰপিছত ঘৰৰ গোবৰ দিলে মানে ভাল, দৱাই চৱাইকো আমি নেমাৰোঁ ন, দৱাই নেমাৰোঁ একেবাৰে ন। ইমান ধুনীয়াকৈ এতিয়া পানী দি আছে চাওকচোন। আমিও এতিয়া ধুনীয়াকৈ পানী চানী দি শেষ কৰিলোঁ, দেখিবলৈ পাইছে ধুনীয়াকৈ পানী দি দিলোঁ। ইয়াত ড্ৰামটোত অকণমান ষ্টক কৰি থৈ দিছোঁ, যিহেতু পাছত লাগিব চাগে। আৰু এইপিনে দেখিবলৈ পাইছে এতিয়া মূলা পাত সৰু সৰু কলি কলি হৈ আছে। এতিয়া মূলাবোৰ মানে উঠাই আছে আমাৰ এই মানে, যিহেতু চব্জি খাবৰ কাৰণে লগাইছোঁ যিহেতু। এইপিনে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ হৈ আছে ন, একদম মৰম লাগি যায় আৰু ক'বলৈ গ'লে। মানে এই ঘনবোৰ উঠাই দিছোঁ, নহ'লে মৰি যাব যিহেতু, সেইটো কাৰণে এতিয়া ওলাই দিছোঁ। তো বন্ধুসকল, আমাৰো পানী দিয়া হৈ গ'ল, লগতে সন্ধিয়াও হৈ গ'ল। আৰু আজি এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে টিল দেন টাটা, বাই বাই, বি কেয়াৰফুল, ভালকৈ থাকক, হাঁহি থাকক, শকত থাকক। তো বাই বাই।